Hey guys, I'm Slapot পুনৰবাৰ নতুন এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকৰ সকলোৰে ভালেই, মোৰো ভাল। ৰাতিপুৱা ফাৰ্মৰ কাম বন কৰি সকলোবিলাক আজৰি হলো আৰু এতিয়া বনাই আছো খাবলৈ ৰাতিপুৱাৰ সাজ তৰকাৰী। কি তৰকাৰী বনাওনো একো তেনেকৈ শাক পাচলি নাই, বিশেষকৈ আলু ভাজিছো, কুন্দুলি আলু আৰু এনেকৈ আলু ভাজি, যেহেতুকে টিফিনত দিব লাগিব সেইটো কাৰণে। আৰু ভাবিছোঁ আপোনালোকক ধুনীয়া টেষ্টি কিবা এটা শ্বেয়াৰ কৰোঁ, ৰেচিপি এটা। আৰু মই ভাতৰ লগত যিহেতুকে খাবলৈ বনাওঁ, ভাবিলোঁ আপোনালোককো দেখাম আৰু কিনো বনাওঁ বলক তেন্তে চাওক। আৰু মই সকলোবিলাক কৰি মেলি আজৰি কৰি লৈছোঁ, যিহেতুকে সময় বহুত হৈ গৈছে আৰু যিহেতুকে ডিউটি যাবলগীয়া মানুহ আছে ঘৰত, সেইবাবে। আৰু বলক তেন্তে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইয়া আমাৰ ব্ৰইলাৰ দেখিছেনে? আৰু বিশেষ বহুত ডাঙৰ কিবা এটা হৈ আছে ব্ৰইলাৰ। মই প্ৰথমবাৰ দেখিছোঁ, কি হৈছে চাব হা। আৰু ক'তবা সোমাই আছে, পটককৈ মনত পৰিলে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। একেবাৰে মানে কাগজৰ গতে খৰখৰাই আছে, মানে কি খৰখৰাই আছে এতিয়া আপোনালোকে দেখিলেহে গম পাব। একেবাৰে মানে দেখিলে বৰ আচৰিত পাব, দেখিলে মোৰো ভয় লাগে মানে, আৰু চুবলৈও ভয় লাগে মানে, দুখ পাইছে নেকি এনেকুৱা অনুভৱ হয়। ক'লে গ'ল জানো, এটাই হৈছে, সেইটো কাৰণে বিচাৰি ফুৰিবলগীয়া হৈছে। দুটামান হোৱা হ'লে হয়তো দেখিয়ে পালোঁহেঁতেন। চাঙৰ সিফালে সোমাই আছে, যিহেতুকে উলিয়াবলৈ প্ৰব্লেম হ'ব। আৰু মিষ্টাৰক কৈ চাম, উলিয়াই যদি দিয়ে তেতিয়াহ'লে আপোনালোকক দেখাম। কিন্তু আগতে ব'লক তেন্তে মই মোৰ কামবিলাক কৰি লওঁ। মিষ্টাৰ যিহেতুকে গা পা ধুই আছে, আৰু ধুই লওক, ধুই আজৰি হোৱাৰ পিছত ক'ম। আৰু এয়া চওক না, কুকুৰাৰ কাৰণে কি কৰি থৈছে। আৰু পাৰ হ'বলৈ বিৰাটেই প্ৰব্লেম হয়, উপায় নাই। আৰু ব'লক, আৰু ৰাতিপুৱা সকলোবিলাক কৰি মেলি যিহেতুকে আজৰি, মনটো ভাল লাগিছে। আৰু আমাৰ এই ইয়াত বান্ধি দিছে গৰু, মিষ্টাৰে মাতি আছে মা হয়। এয়া মই লৈছোঁ ভেদাইলতা পাত, আৰু ধুনীয়াকৈ চাফা কৰি ধুই ল'লোঁ আৰু মিহি মিহিকৈ কুটি ল'লোঁ। লগত দিছোঁ সৰু এটা পিঁয়াজ, যদি আপোনালোকে পিঁয়াজ নাখায় তেন্তে পিঁয়াজ নিদিলেও হ'ব। আৰু লৈছোঁ চাউলৰ গুড়ি, আৰু আপোনালোকক ভিডিঅ'ত দেখাবলৈ থাকি গ'ল। আৰু পৰিমাণ অনুসৰি লৈছিলোঁ নিমখ আৰু হালধি, আৰু এনেদৰে আটাইখিনি মই মিক্স কৰি লৈছোঁ অকণমান পানী লৈ। আৰু যদি আপোনালোকৰ চাউলৰ গুড়ি নাই, চাউলৰ গুড়িৰ ঠাইত আপোনালোকে চুজি ব্যৱহাৰ কৰিব পাৰিব। যিহেতুকে মই বনাব লৈছোঁ ভেদাইলতা বৰ, আপোনালোকে থাম্বনেইলত দেখি নিশ্চয় গম পাইছে। আৰু এতিয়া লৈছোঁ অকণমান আটা, যিহেতুকে ভেদাইলতা পাত খহটা আৰু চাউলৰ গুড়ি অকণমান পানী পালে যিহেতুকে চুহি লয়, সেইবাবে পকৰি চেপটো দিবলৈ অকণমান দিগদাৰ হয়। সেইবাবে অলপ আলতীয়া হ'বৰ বাবে মই আটা ব্যৱহাৰ কৰিছোঁ। আপোনালোক যদি ময়দা বা বেচন থাকে, যিকোনো এটা ব্যৱহাৰ কৰিলেই হ'ব। যিহেতুকে মোৰ হাতত নাই, সেইবাবে মই ব্যৱহাৰ কৰিলোঁ অলপমান আটা। এয়া চাওক, হাতত এনেকৈ গোল কৰি অলপ চেপেটা কৰি দিছোঁ। চাওক দেখিছেনে, ভাগি যোৱা নাই। আৰু ইয়াতে গম পোৱা যায় ধুনীয়াকৈ, যিটো আকৃতিৰ শ্বেপ দিওঁ ধুনীয়াকৈ হ'ব। আৰু আনফালে পাতি থৈছিলোঁ কেৰাহীত তেল গৰম হ'বলৈ, আপোনালোকক দেখুওৱা নহ'ল। আৰু এনেকৈ মই এটা এটাকৈ বৰসমূহ দি দিছোঁ। এয়া বৰসমূহ প্ৰায় হওঁ অৱস্থাত, আৰু চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। যিমান দেখিবলৈ ধুনীয়া, সিমানেই কিন্তু খাবলৈ টেষ্টি। আৰু আজি ৰাতিপুৱা সাজত এনেদৰে ভেদাইলতা বৰৰ লগত ভাত খালোঁ, খুবেই টেষ্টি লাগে। আৰু আপোনালোকক এয়া দেখাম বুলি কৈছিলোঁ যে, চাওকচোন কেনেকৈ বলটো গোটেই ব্ৰইলাৰটো ফুলি গৈছে। ব্ৰইলাৰ যিসকলে পোহে তেওঁলোকে জানিব, গেছলৈ পানী হয়, কিন্তু ইয়াৰ পানী হোৱা নাই। কি হৈছে নাজানো, কিন্তু একদম বেলুনটো গোটেই ফুলি গৈছে, বল আকৃতি হৈছে। আৰু এটা ছাইড পূৰা ডাঙৰ হৈ গৈছে, আৰু চুবলৈ খুবেই ভয় লাগে, একদম খৰখৰাই থাকে। আৰু এনেকৈ ভাত পানী খাই মিষ্টাৰো গ'ল ডিউটি। মিষ্টাৰ যোৱাৰ পিছত ধুলোঁ, কাপোৰ আছিলে এইখিনি ধুবলৈ, কাপোৰ ধুলোঁ। তাৰপিছত আহিলোঁ ভাত পানী যিহেতুকে খাইছিলোঁ, জোঠা বাচন সকলোবিলাক ধুই মেলি আজৰি হৈ তাৰপিছত আহিলোঁ ঝাৰু মাৰিবলৈ। এয়া চাওক, বিয়া চিয়া সকলোবিলাক চপালোঁ, আৰু আনফালে মই মাৰি আছোঁ ঝাৰু।
ইফালে মোৰ মিনি গাৰ্ডেনৰ ফালেও আহি গ'লোঁ ঝাৰু মাৰিবলৈ। আৰু এয়া চাওকচোন, যিহেতুকে ঠাই নাই বৰ বেছি, সেইকাৰণে গছ চছ নথওঁ আৰু তেনেকৈ। আৰু যিহেতুকে চাৰিওফালে ৰ'দ পৰে, এয়া হৈছে মোৰ মিনি গাৰ্ডেন। ঝাৰু মাৰি এটাই তাৰপিছত বহু সময় কথা পাতিলোঁ খুৰীৰ লগত, ফুকলুৰ লগত খেলিলোঁ। আৰু সেইবিলাক আপোনালোকক ভিডিঅ'ত দেখুওৱা নহ'ল, তাৰ মাজতে কিবা কিবি কামো কৰিলোঁ। আৰু আনফালে আহিলে এয়া গাড়ীখন, যিহেতুকে ফলিয়া শেষ হ'ল ফাৰ্মত, আৰু সেইবাবে ফলিয়া অৰ্ডাৰ দিছিলোঁ। আৰু আজি ফলিয়া পেলাবলৈ আহিছিলে, আৰু এয়া এনেকৈ পেলাই থৈ গৈছে আৰু ভৰাব লাগিব। আৰু ভৰাওঁ নে নভৰাওঁ তাকে চিন্তা কৰি আছিলোঁ ভিডিঅ' কৰি কৰি। আৰু মিষ্টাৰকো ফোন কৰিলোঁ, মিষ্টাৰে ক'লে নালাগে, মই ৰাতি আহি ভৰাম। আৰু যিহেতুকে ভিডিঅ' এডিটিং পাছত কৰিছোঁ, সেইবাবে আপোনালোকক ক'ব পাৰিছোঁ। আৰু এইবিলাক ৰাতি ভৰাম আৰু এনেকৈ দিনটো ব্যস্ততাৰ মাজতে ইটো সিটো কৰি থাকোঁতে দিনটো পাৰ কেতিয়া হৈ যায় ক'বই নোৱাৰোঁ। আৰু এইবিলাক কৰি থাকোঁতে কথা চথা পাতি থাকোঁতে আৰু বিৰাট জোৰছে লাগিল ভোক। আৰু সেইবাবে আটাৰ এনেকৈ পানী ৰুটি এখন বনাই লৈছোঁ, যিহেতুকে মিঠাতেলত পুৰা হ'ল, সেইবাবে হালধীয়া হালধীয়া হৈছে। আৰু লৈ লৈছোঁ লগত ধুনীয়াকৈ ৰঙা চাহ এবাতি। আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে, আজিলৈ বাই বাই।